নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক যিটো ভিডিঅ'ৰ ওপৰত ক'বলৈ ওলাইছোঁ, এই ভিডিঅ'টো হৈছে যে আমি চাইনিজ এপ কেনেকৈ ডিলিট কৰিম। মোৰ তাত আগতে চাইনিজ এপ আছিল টিকটক, এইটো মই ডিলিট কৰি দিছোঁ। কিন্তু আপোনালোকে কেনেকৈ গম পাব যে কোনটো এপ চাইনিজ। তো সেইবাবে আমি গ'লোঁ মই প্লে' ষ্ট'ৰলৈ। প্লে' ষ্ট'ৰত যে মই চাৰ্চ কৰিলোঁ চাইনিজ এপ, তেনেকৈ চাৰ্চ কৰাত আহি গ'ল চাইনিজ এপ ডিটেক্টৰ। আপোনালোকে দেখিছে ইয়াত এইটো ইনষ্টল কৰি ল'ব। এইটো ইনষ্টল কৰি লোৱাৰ পাছত আপোনালোকে অকণমান ৱেইটিং কৰিব দিছে মোক, ইনষ্টলটো হ'ব দিয়ক। ইয়াত আপোনালোকে আপোনালোকৰ যিটো চাইনিজ এপবিলাক সেইবিলাকৰ বিষয়ে গম পাই যাব, কাৰণ ইয়াত আপোনালোকে দেখিছে মোৰ 88% হৈ গ'ল। এতিয়া মই এইটো অ'পেন কৰিম। এতিয়া মই দেখুৱাই আছোঁ, অ'পেন কৰি আছোঁ। 98, 93, 90 এয়া ৱেইটিং ফৰ ডাউনলোড বুলি দিছে। ডাউনলোড হৈছে মোৰ, ডাউনলোড হৈ আছে। তো ডাউনলোড হোৱাৰ পিছত আমি গম পাম আমাৰ মোবাইলটোত, মানে আমাৰ যিটো ডিভাইচ মোবাইলটোত, এই মোবাইলটোত আপোনালোকৰ কি কি চাইনিজ এপ থাকিব পাৰে। যিহেতু চাইনাই আমাক মানে সন্তুষ্টি দি আছে, সেয়ে যদি আপোনালোকে দেশৰ শক্তি দেখুৱাবৰ ইচ্ছা আছে তেনেহ'লে আপোনালোকে চাইনিজ এপসমূহ ডিলিট কৰক, যিটো কাম মই ইতিমধ্যে কৰিছোঁ। মোবাইলটো চাইনিজ হয়, কিন্তু মোবাইলটো আমি চাইনিজ অলপ দিগদাৰ সলনি কৰিব, কিন্তু এপখিনিতো আমি ডিলিট কৰিব পাৰোঁ। এপখিনি আমাৰ কাৰণে অলপ খুবেই বেয়া, কাৰণ তেওঁলোকে আমাৰ ওপৰত নজৰ ৰাখিব পাৰে এই এপৰ দ্বাৰা। চাওক চাইনিজ এপ ডিটেক্টৰ, এয়া মই অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছত ইয়াত আপোনাৰ আহি যাব স্কেন কৰাৰ পিছত ইয়াত মোৰ তাত এটাই চাইনিজ এপ আছে, এইটোও মই আনইনষ্টল কৰিম। থেংক ইউ।